আমি ইংৰাজীত সলসলীয়াকৈ কথা ক'ব পৰা আমি হ'ব লাগিব। দিব পাৰোঁ কোনোবা ল'ৰা ছোৱালীয়ে যদি 12 সপ্তাহৰ কাৰণে অইল ইণ্ডিয়াত কাম কৰিব পাৰে, ONGCত কাম কৰিব পাৰে, এবছৰৰ কাৰণে টাটাত কাম কৰিব পাৰে, ৰিলায়েন্সত কাম কৰিব পাৰে, সমগ্ৰ পৰিৱেশটোৱে সলনি হৈ যাব। সেইকাৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ বাবে কোনো বেলেগ জ্ঞানৰ অধিকাৰী হ'ব নালাগে। অকণমান গধূলি BBC, CNN এইবিলাক ইণ্টাৰনেশ্যনেল নিউজ চেনেল আমি শুনিব লাগে। অসমৰ এজন ভাল ল'ৰাই ইংৰাজী আৰু হিন্দীত সলসলীয়াকৈ কথা ক'ব পাৰে, তেতিয়াহ'লে আমি অসাধাৰণ নিজে নিজে হৈ পৰিব পাৰোঁ। কাৰণ আমি প্ৰতিটো পৰ্যায়তে মনত ৰাখিব লাগে যে আমি অসমৰ নাগৰিক নহয়, আমি ভাৰতৰ নাগৰিক। অসমৰ আমি নাগৰিক, আমাৰ মা, কিন্তু ভাৰতো আমাৰ মা। আৰু গোটেই ভাৰতত যিমান ডেভেলপমেণ্ট হৈছে, বিকাশ হৈছে, প্ৰত্যেকটো কাম অসমত হ'ব নোৱাৰে, কিন্তু সেই বিকাশৰ আমি সমভাগী। আজি যদি আমি কওঁ যে সাগৰৰ লগত জড়িত ইণ্ডাষ্ট্ৰী অসমততো হ'ব নোৱাৰে, মেৰাটাইম ইণ্ডাষ্ট্ৰী সাগৰৰ কাষৰ ৰাজ্যবিলাকতে হ'ব, কিন্তু তাৰ মানে নকৰে যে মেৰাটাইম ইণ্ডাষ্ট্ৰীত অসমৰ ল'ৰা ছোৱালীয়ে কাম নকৰিব। সেইকাৰণে ইংৰাজী আৰু হিন্দীত ভালকৈ কথা ক'ব পৰা আৰু স্পোকেন ইংলিছ, স্পোকেন হিন্দীৰ ওপৰত আয়ত্ত লাভ কৰিলে আমি বহুদূৰ আমাৰ জীৱনত আমি আগুৱাই যাব পাৰোঁ। অন্ততঃ যোৱা 10 বছৰত মই এটা কথা বাৰে বাৰে ৰিয়েলাইজ কৰোঁ, মোক যদি কটন কলেজ বা কামৰূপ একাডেমীত ভাল কৰি ইংৰাজীত আৰু হিন্দীত কথা ক'ব দিয়াটো শিকাই দিলেহেঁতেন, মই অসমৰ কথা ৰাষ্ট্ৰীয় মঞ্চত আজি যিমান কৈ আছোঁ তাতকৈ 4 গুণ দপদপাই মই ক'ব পাৰিলোহেঁতেন। মই যেতিয়া নেশ্যনেল টিভিৰ লগত বহোঁ, 10টা কথা কওঁ, 10টা হিন্দী ক'লে মাজত 2টা অসমীয়া ওলাই যায়, ইংৰাজী 10টা ক'লে মাজত 3টা অসমীয়া ওলাই যায়। গতিকে মই যিমান সাহসী হ'ব লাগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত, মোৰ সাহসৰ অভাৱ নাই। যদি আমি অসমৰ এজন ভাল ল'ৰাই ইংৰাজী আৰু হিন্দীত সলসলীয়াকৈ কথা ক'ব পাৰে, তেতিয়াহ'লে আমি অসাধাৰণ নিজে নিজে হৈ পৰিব পাৰোঁ।